চাজিপনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বিশেষ এটি ভিডিঅ'লৈ। তো যিহেতুকে বৰষুণ দি আছে, গম পাইছে, বহুত ধুনীয়া বতৰ, ৰোমেণ্টিক বতৰ, সঁচাকৈ বহুত ধুনীয়া বতৰ আজি। ইমান গৰম দিছিলে, ইমান ৰ'দ দিছিলে, এতিয়া বহুত ধুনীয়া এজাক বৰষুণে একদম মন ভাল কৰি লগাই দিলে আৰু অলপ গাটো জোবাল পৰিলে আৰু যিহেতুকে বহুত গৰম লাগি আছিলে। তো আজি যিহেতুকে 2 অক্টোবৰ, সকলোকে মহাত্মা গান্ধীৰ জন্মদিনৰ শুভেচ্ছা। বৰষুণ 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 নামিয়া বৰষুণ, সঁচাকৈ বহুত ধুনীয়া বৰষুণ। আজি মৌচমটো ইমান ধুনীয়া, সঁচাকৈ কম আশা নাই। কি ধুনীয়া বতৰ আৰু ইমান ধুনীয়া ৰোমেণ্টিক বতৰ। যিহেতুকে এতিয়া সময় বহুত হোৱা নাই বাৰু, 3:30 বাজিছে সময়। তো এনেকুৱা লাগিছে গধূলি হোৱা যেন লাগিছে বৰষুণৰ কাৰণে। এয়া দেখিছে আৰু চবচে ধুনীয়া আমাৰ ইয়াতে যিটো নেকি ৱেডাৰ আৰু পৰিৱেশটো বহুত ধুনীয়া হয়। চাৰিওফালে সেউজীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজতে আমি সদায় যাব পাৰোঁ। আৰু আমি সোণাপুৰত থাকোঁ, যিহেতুকে সোণাপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া হয়, ক'ব লাগিব। দেখিছে বৰষুণত কি ধুনীয়া লাগিছে ৱেডাৰটো আৰু প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া বৰ্তমান বৰষুণত ভিজি ভিজি ভিডিঅ' বনাই আছোঁ। টপিক এইটোৱে যে অখিলগড় চাইডে দুদিনমান আগতে বৰষুণ নিদিয়ে বুলি কৈছিলে, গছৰ পুলিবোৰ মৰি যাব বুলি কৈছিলে। আমিও গছ লগাইছোঁ বাৰু। তো অভিলেখ সৃষ্টি কৰিবৰ কাৰণে নহয়, তো ভাল লাগে গছৰ পুলি ৰুই, সেইকাৰণে গছৰ পুলি ৰুইছোঁ আমিও। তো গছৰ পুলিবোৰ মৰিলে আমাৰো বেয়া লাগিল হয়। তো বৰষুণ দিছে, ভগৱানে দেখিছে পূৰা এতিয়া বানপানীয়ে হৈ যাব যেন লাগিছে। আচলতে অক্টোবৰ নৱেম্বৰলৈকে বৰষুণ থাকে বাৰু। তো ভাল লাগিলে বৰষুণ জাকৰ কাৰণে ময়ো অলপ ভিডিঅ' বনাব কাৰণে চেষ্টা কৰিলোঁ আপোনালোকৰ লগত। যিহেতুকে আৰু বহুত বৰষুণ দেখিছে, ভিজি ভিজি আহি আছোঁ বৰষুণত আৰু ওপৰত এইটো ছাতা। ফিল্ডত পূৰা বৰষুণ হৈ গৈছে, এনেকুৱা বৰষুণ মানে। আৰু পানীটো ইমান ধুনীয়া চাফা বৰষুণৰ পানীটো আমাৰ ইয়াতে বহুত ভাল দেই, একদম বহুত ভাল লাগিছে।